গৈ আছোঁ আজি বহুত দিনৰ মোৰ লগৰজনী ঘৰলৈ, মানে মোৰ বেষ্ট ফ্ৰেণ্ডজনী ঘৰলৈ। এতিয়া মানে মই গৈ আছোঁ আৰু তাহাঁতৰ ঘৰত ডিগবৈ। মানে এনেকৈ লগ পোৱা হয়, কিন্তু তাহাঁতৰ ঘৰতে বহুত দিনৰ মূৰত আজি গৈছোঁ। মানে তাই মোৰ ৰুমত মাজে মাজে যায়, এনেকৈ লগ পাওঁ। এতিয়া গৈ পাই মানে চাহ তাহ খাই ল'লোঁ আৰু গোটেইকেইজনে। একদম কি জমনি হয় চাব দেই শেষলৈকে ভিডিঅ'টো। ৰাইজ আজি মানে বহুত দিনৰ মূৰত মানে টোপোলা পিঠা মানে এয়া বনাইছে দেই লগৰজনীয়ে। মানে আহিছিলোঁ আৰু বহুত দিনৰ মূৰত তাহাঁতৰ ঘৰত থাকিম আৰু দুদিনমান। তাৰপিছত তাই মোৰ কাৰণে কি বনাইছে দেখিছেনে? ইয়াত টোপোলা ভাত, এইপিনে এইটো কণী দম, এইখিনি একদম মই বহুত ভাল পাওঁ দেই খাই। আপোনালোকে কেনেকুৱা পায় জনাবচোন কমেণ্টত। এয়া খাওঁচোন কেনেকুৱা লাগে। তাইতো বহুত টেষ্টিকৈ বনায় বাৰু, গম পাওঁ সেইটো কথা। তাই বোলে ভাত নাখায়। এইপিনে মই খাই লওঁ দেই। এইপিনে মানে তাইৰ কাৰণে মানে এইটো কি কয় বিচুৱা আনি দিছিলোঁ দেই। সেইপিনে ব্ৰেচলেট এটা দিছিলোঁ আৰু এইখিনিতে মানে প্ৰেংক কৰিলোঁ। মোৰ আৰু এজনী লগৰ আছে মানে কলেজত একেলগে থকা, আমি তিনিজনী বান্ধৱী। মানে তাইক মানে মাতি পঠাইছোঁ আৰু তাইক যে এটা প্ৰেংক কৰিছোঁ। মানে তাই যে মানে লগৰজনী এক্সিডেণ্ট হ'ল বুলি কিনে, একচুৱেলি মই নাই কৰা, ফোনটো তাইয়ে কৰিছে মোৰ এই বেষ্ট ফ্ৰেণ্ডজনীয়ে, যে মই এক্সিডেণ্ট হ'লোঁ সোনকালে আহচোন ঘৰত কোনো নাই বুলি। তাই একদম দৌৰি আছে। আৰু এটা কথা জানেনে, ইয়াতে মানে প্ৰমাণ যে লগৰ হ'লে এনেকুৱা হ'ব লাগে। যিমান যি হ'লেও বিপদৰ সময়ৰ বন্ধুহে আচল বন্ধু নহয় জানো। সেয়ে চাব দেই একদম তাই কেনেকুৱাকৈ আহে নহয়, তাইৰ ৰিয়েকশ্যনখিনি চাব। একদম মানে আমি মানে তাই গম নাপায় যে মই আছোঁহি বুলি কিনে, তাই একদম যেনেকুৱাজনীক হৈ আহে নহয়। এইপিনে চাওকচোন শেষলৈকে ভিডিঅ'টো। প্ৰেক্টিচ কৰি আছে তাই মানে লেঙেৰা। তাইতো ভাত চাই আছে, তাইলৈ আমি ভাত চাই আছোঁ মানে দুইজনে। এইপিনে মই মানে ৰৈ আছোঁ, এইপিনে চুকত মই আহিছোঁ বুলি গম নাপায় মানে তাই। কিন্তু এক্সিডেণ্টটো সঁচাকৈ হয়, কিন্তু মানে খালি দুদিন হ'লে ইয়াক মানুহ নাই বুলি সেইকাৰণে তোক প্ৰেংক কৰি